গাইজ আজি হৈছে শিৱৰাত্ৰি সকলোকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ লগতে ছোৱালী আৰু মই যাব ওলাইছোঁ মন্দিৰলৈকে ঘৰত পূজা চূজা কৰিলোঁ কিন্তু 3টা বজাৰ পৰা লাগিব তথাপিতো একো নোখোৱাকৈ মোৰ মানে প্ৰেছাৰটো বহুত ল' যিহেতু মই একদম মানে নোখোৱাকৈ থাকিব নোৱাৰোঁ ছোৱালীয়ে থাকিব মাৰ দেউতা দেউতা আহিছে দেউতাৰ আছে নাৰেংগীত পূজা দেউতা চাই দে ফাদাৰজি কিবা কৈ দিয়া সাবস্ক্ৰাইব কৰি দিব এতিয়া মই যাব ওলাইছোঁ অলপ শিৱৰ ওচৰত প্ৰাৰ্থনা জনাম আজি ৰাতিপুৱাই মোৰ ছোৱালী এজনী নতুন নাতি আৰু বহুত আনন্দ বহুত ফূৰ্তি আপোনালোকে চেনেলটো চাব বুলি কয় আপোনালোকে চেনেলটো চাব ছাবস্ক্ৰাইব কৰিব গাইজ আজি মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব আজি মানে তাই যিয়ে মাক হৈছে মই জীয়েক হৈছোঁ গৈ আছোঁ তাতে গৈ দেখাই আছোঁ আচ্ছা মোৰ দাদা এজনৰ মন্দিৰত যাম তেখেতে মাতিছে এতিয়া ভাত নোখোৱাৰ আগত এবাৰ পূজাটো কৰি আহিলে নিজৰ মনটো অলপ শান্তি লাগে বাকী শিৱ বাবাই চবৰে মনৰ ইচ্ছা পূৰণ কৰক তাৰে কামনা কৰিলোঁ তুমি ৰখি থাকিলে নহ'ব সেইপিনে ফাঁকে দিয়ে গুচি যোৱা দেখাই দিওঁ ভালকে तेरे सामने है झुका मेरे सर पे हाथ रख तेरा नमो नमो शंकर भोलेनाथ शंकर जय ओम नमामि शंकर शिवाय शंकर नमो नमो शंकर भोलेनाथ शंकर सुखदेव हे महेश्वरा ঘৰত গৈ ভাজিয়ে বনাই আছে এই পুৰি তাৰপিছত বিলাহী টক বনাব আৰু চব্জি বনাই আছে মিক্স চব্জি এয়া মিক্স চব্জি বনাই আছে এইটো কি বনাইছে চাহ বনাই আছে আমাৰ কাৰণে এইটো পায়স বনাইছে এইটো পুৰি বনাইছে এইটো গোটা ভাং কিমান দিছে ভাবি ইয়াত পুৰা দিছোঁ ঠিক খালে ধৰিব পুৰা ৰাজুদা খাব নাই এইটো বিলাহী টক বনাইছে এইটো কিবা চাটনি বনাই থৈ দিছে গাইজ চাই থাকক আৰু মোৰ আৰু ৰাজুদাৰ কালাৰটো আপোনালোকক দেখাই আছো মিলি গৈছে ভাই ৰাজুদা এয়া দি দিম আৰু এয়া আমি যাব ওলাইছোঁ একফালে শিৱৰাত্ৰিৰ কাৰণে বাইদেউক ইনভাইট কৰিছে আমি গোটেইবিলাক ৰেডি হৈ আছোঁ যাম আৰু তো আপোনালোককো লগত লৈ যাম বলক এয়া আমি যাবলৈ ৰেডি ওলালোঁ বৰ্তমান বাইদেউ আহি আছে মই মানে কেমেৰামেন হৈ পেলাই গৈ আছোঁ লগত গাইজ কোন মূৰ্খই ভৰাইছিলে ঠাণ্ডা পানী বাবু 3 নম্বৰ হালবাই চিনি 3 নম্বৰ হালবাই কোনটো বাই কোনখিনি জায়গা কয় মই
মিটিং হৈ আছে গোটেই ৰাইজ ময়ো আহিছোঁ লগত কাষটো বহি আছোঁ মই এইখিনিত কাষত এই চাই থাকক এইটো শিৱ মন্দিৰ 3 নম্বৰ হালবাৰী ইয়াতে আমি আহিছোঁ ৰাস্তা ইটোৰ পৰা আকৌ মানে অলপ বস্তুটো আমি আৰু আমাৰ পূৰ্ণিমা চক্ৰ আমাৰ এখন গোলাম হোসেন আৰু আমাৰ সম্পাদক আমাৰ আদৰৰ অনুষ্ঠান হৈ গ'ল আমাৰ ময়ো মধ্যাহ্ন সময়ৰ পৰাই তেওঁলোকে অলপ সময়খিনি আমাৰ ইয়াতে দি থ'লে আমাৰ ইয়াতে কিতাপ कोई कहे বেয়া নাপাব আৰু যদি বাবা ভালে ভালে ৰাখে অৱসৰ যদি সুবিধা পাব নিশ্চয় কাৰণ আমাৰ যাবলৈ বহুত ভালে আছিলে আমি একো হোৱাই নাই আমি আৰম্ভ কৰিছিলোঁৱে ঠিক আছে কিন্তু এই গানটো বিহুৰ মনত আছে গতিকে এনে ডান্স কৰিব পাৰে অকণমান নাচি দিম কথা নাই নাচি দিম কথা নাই বুলি কৈছোঁ ओ काना रे कहाँ जाके छुपा रे ओ काना रे कहाँ जाके छुपा रे तेरे बिना ओ काना मन मेरा लागे ना तेरे बिना ओ काना मन में Hey!
অঁ আজি কাউন্সিলাৰ বাইদেউৰ লগত আহিছোঁ ব্ৰাঞ্চৰ বুজাইছে আৰু থানা পূজাত স্মিতা হৈ আছে হা হা পূজাৰী লগা